নমস্কাৰ আপুনি চাফাই কৰি আছে নেকি হয় হয় ঠিকে আছে খুব ভাল এইটো কৰিব লাগে গোমাতা সেৱা কৰিছে আপুনি এইটো বহুত মহান কাম কৰি আছে দেই আপুনি হয় খুবেই ভাল ভগৱানৰ কৃপাত আছোঁ আৰু আপুনি এইটো দৈনন্দিন কৰে নে এই দায়িত্বটো অঁ খুব ভাল আপুনি খুব মহান কাম কৰিছে অঁ এইটো পৰিষ্কাৰকৈ ৰখাটো উচিত নহয় জানো অঁ এইটো পানীটো ক'ৰ পৰা কানেকশ্যন হৈছে এইটো অঁ মটৰ আছে ন অঁ 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 ঠিকে আছে কিমানজনী গোমাতা আছে ইয়াত অঁ বাকী কেইজনী অঁ পথাৰত দিয়া হৈছে ন অঁ ঠিক আছে মানে স্বচ্ছতাটো বহুত দৰকাৰী বিষয় না হয় 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 খুবেই দৰকাৰী না নহ'লে কি মানে বেমাৰ আজাৰ পায় নহয় জানো হয় নিতান্তই প্ৰয়োজনীয় নহয় জানো অঁ আৰু এই খাদ্যৰ কাৰণে কিবা দিছে চাগে গোমাতাক অঁ খেৰ দিয়া হৈছে ন অঁ অঁ দুপৰীয়া দানা পানী দিয়া যায় আৰু সেউজীয়া ঘাঁহৰ এয়া সিমান মানে পৰ্যাপ্ত নহয় নেকি বাৰু মাকৈ দিয়া যায় না অঁ আৰু এইটো চাফ চাফাইটো আপুনি সদায় কৰে নেকি সদায় ৰাতিপুৱা কৰে ন অঁ খুবেই ভাল এইটো পানীটো ক'ত কানেক্টেড হৈছে ক'ৰবাত যায় নেকি খেতিপথাৰটো অঁ খেতিপথাৰত হ'লে ইয়াৰ গোমূত্ৰ গোবৰে নিশ্চয় খেতিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব অঁ মানে দুটা লাভ আছে মানে স্বচ্ছতাও হ'ল আৰু মাটিৰ উৰ্বৰতাও বৃদ্ধি পালে মানে গো পালনটো এটা খুব মানে উপযোগী মানে এটা হেৰি আৰু বৃত্তি আৰু ইয়াৰ মানে বিভিন্ন মানে উপকাৰ আছে নহয় জানো অঁ অঁ ঠিক আছে আপোনাক বহুত ধন্যবাদ দিছোঁ আপোনাৰ পৰিচয়টো ক'ব নহ'ল হয় 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 গাঁওখনৰ নাম হয় দুনীয়া হয় হয় ঠিক আছে আপোনাক শুভেচ্ছা জনাইছোঁ গোমাতাই আপোনাক কৃপা কৰক আপুনি দুপে আগবাঢ়ি যাওক ঠিক আছে ধন্যবাদ জয় গোমাতা